অলপ আগতে শুইছিলোহে মাত্ৰ ৰাতিয়ে পোৱাল দেখোন দেই। গুড মৰ্ণিং গাইজ। পুনৰ এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইমাত্ৰ মই শুই উঠিলোঁ আৰু বেছি টাইম হোৱা নাই, যিহেতু 7টা বাজে আৰু লাহেকৈ। এতিয়া এনেই ৰ'দত বহি আছোঁ, যিহেতু টোপনিটো ভাঙা নাই ভালকৈ। টোপনিটো ভাঙিবৰ কাৰণে এতিয়া আৰু লাহেকৈ ব্ৰাছটো কৰি ল'লোঁ। তাৰপিছত গা পা ধুই ধুনীয়াকৈ বজাৰত যাব ওলালোঁ, যিহেতু ঘৰতো চব্জিৰ কমি হৈ আছে, এতিয়া খাব একো নাই ক'ব গ'লে। যেনেকৈ আৰু এতিয়া গৈ আছোঁ আমি বজাৰৰ ফালে। এইখন হৈছে আমাৰ টাউনপুৰৰ বজাৰখন। তাৰপিছত বাকী বজাৰ কৰা ভিডিঅ'খিনি নকৰিলোঁ, ডাইৰেক্ট ঘৰত আহিলোঁ। যিহেতু বজাৰত এনেই ভিডিঅ' কৰি থাকিব লাজ লাগে, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। বাকী ঘৰত আহি পালোঁ মই এতিয়া বজাৰৰ পৰা। এতিয়া মাক বনাব দিম কি আনিছোঁ। তাৰপিছত আৰু একো ভিডিঅ' নকৰিলোঁ। এতিয়া মই এনেকৈ পঢ়ি আছোঁ আৰু, যিহেতু মোৰ এক্সাম আহিব বেছি দিন নাই। 19 তাৰিখৰ পৰা মোৰ এক্সাম, ডিচেম্বৰৰ 19 তাৰিখ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু নতুন হৈছিলে চেনেলটো ছাবস্ক্ৰাইব